ঐ বাপা বাপা ঐ দে উঠ 9টা বাজি গেল মোৰ কাম শেষ হ'ল মই গাটো ধুই এতিয়া অলপ কান্তে বাবা আহি থাক মই আহিলো গেছো দে বুঢ়াৰ কাৰণে শান্তি নাই যিহেতু আমি অসমীয়া সংস্কৃতিৰ মানুহ অসমীয়া ভাষাটো আমি বজাই ৰাখিব লাগিব এতিয়া নতুন প্ৰজন্ম তহঁতে অসমীয়া সংস্কৃতিটো বজাই ৰাখিব লাগিব তহঁতে অসমীয়াৰ মান ৰাখিব লাগিব স্কুলত যা না নাযা স্কুলত পঢ়া ইংলিছ পঢ়া হিন্দী ইংলিছ যি পঢ়া পঢ় কিন্তু তই অসমীয়া যি এটা সন্তান সেইটো কথা তই পাহৰি নাযাবি চব বুজি পাইছো যৌ এতিয়া যৌ এই দেউতা মেৰিন দে খামাই কি বাৰিন দেখাই বাৰেণ্ডে নহয় আই মেৰিন দে হৰকান্তৰ দোকানত যি আছে কবা নচ্ছু দে আজিকালি অলপ কি বাৰিন দে চেৰিন দে অলই খাবি আহোঁতে তই মোক কৈছিলি চাৰ্ট লাগে বুলি চাৰ্টটো আগে কিনি আনোৱা হ'ব দেউতা আহোঁতে কিন্তু খাম খাবি লিভাৰ কি কৰি আছা কি কৰিবি আৰু গৈছো দে অলপ দে শিখৰ অলপ দিয়ে ভাতকেইটা খাইকে আছো চিকন নুখুজিবি দে ভগৱান এই মাত্ৰ হৰকান্তৰ দোকানৰ পৰা 30 টকা দি কিনি আনিছো তাৰ দোকানত এভেইলেবল চিখৰ আছে আনি পেলাই খাগে তাৰ দোকানৰ পায় চিকন নুখুজিবি ভাই হ'ব দে অলপমান শিখৰৰ কাৰণে কথা শুনাব নালাগে নাখাওঁ তোৰ শিখৰ মজা মই সেইটোৱে বিচাৰোঁ হ'ব দে ইমান হাই নালাগে আধাকে মাৰ অলপ চাধাই খাওঁ শিখৰৰ ইমান দাম খাব নোৱাৰি দে কিনবা নৰি যদি কিনবাই নৰা তেতিয়াহ'লে খাবাও নালাগে যা শুনা দি উগ্ৰমূৰ্তি ধৰি আছা ঘৰত কিবা লাগছি নেকি ঘৰত একো লগা নাই আজি আপিটো বেলেগৰ লগত পলাই গেল সেইকাৰণে আজি তই উগ্ৰমূৰ্তি ধৰি আছা তাইৰ কাৰণে মই উগ্ৰ হ'ম নেকি আপিৰ কাৰণে পাগলা হ'ব পাৰি তাইও যদি মোৰ কাৰণে পাগলা হয় আজিতো অলপ বেয়া লাগবই সেইগিলা কথা বাদ দি মানুহতে ফূৰ্তিত থাকিব লাগে আৰু সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে হৈ দে ভগৱান তই ঠিক কথাই কৈছা এতিয়া সন্ধিয়াই হবাৰ হ'ল গৰুটোও নিব লাগিব তে যা তই ময়ো ঘৰত যাওঁ যাতে যা 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 মায়ে চলানো দে ভালে হৈছে দে দেউতা দে ক'ত দেৰিকে আহে মোৰ চিন্তা হৈ গৈছিল দেউতা আছে দে বাটত য'ত মানুহক লগ পাইছি কথা পাতি আছে দে হ'ব দে পা আজিকালি দিনকাল বয়া সোনকালে ঘৰত সোমাবি দে হ'ব দে মাই
চেলা গেমটো খেলবার শান্তি নাই নতুন নাম্বার দিম কোনি বেয়া ধরু র হেল্ল' কোনি হে মান নাই মেরেছি তই কি হলার তোর হ্যাঁ তই দুর্গত চাকরি করা পাই নরখিলিয়ে গুছি গেলি আর ইটা মুখ ফোন মারছা হব আর কথা রখবি মোর আগত কথা রখবি আর তই হব এতিয়া তই কান্দি দেখাবা নাংগে ইতিয়া হেগলা বাহানা মোর আগত মিলাবি ইতিয়া তই চাকরি করা পাইছি আর তই তাতে ভালকে থাক তই মোর আগত মুখ নেটখাবি বুলি কৈছো তোর মুখ তোর নহা কৰি ফেলাম মই চিনিব নাই মোক ভদ্ৰাত ঘৰ মোৰ চিঙি দিম তোৰ মুণ্ডা একদম মই চেলা পিখাছে নি চিনিব নাই তই খাই ফেললি তই মোক তন্দৰ কাৰণে বহুত আপাৰ ধ্বংস হৈ গৈছে নানাপিৰ কাৰণে হ'ব তই ফোন তই নাৰখিবি মোক থ ফোন আৰু মাছিয়ে এইকেইবাৰ অলপ জাৰিম এইবাৰ মই কি হলাই হা মোক তোক আৰু সেইগিলা কথা উলিয়াব হাক দিছোঁ না আৰু সেইগিলা কথা নুলিয়াবি মোৰ আগত তই কি বুলি ভাবছা তই ভাবছা নেকি যে মই মদ খাম ভাং খাম তোৰ কাৰণে ভাং খাই পাগলা হৈ ৰাস্তাত পৰি থাকিম তই নাভাববি সেইদিনাখন বহুত চলি আছে আপি এটাৰ কাৰণে পাগলা হয় কিন্তু সিহঁতে বুজি নাপায় আপিটো যদি সুখত থাকিব পাৰে আপাটো কিয় সুখত থাকিব নোৱাৰে সেই কথাটো বুজি পাব লাগে তই নাভাববি এতিয়া মই সেনা আনম বুলি তই যেনেকৈ সুখত আছা সেনেকৈ মই সুখত থাকিম গম পাইছা না আৰু তই এতিয়া ফোন কাটাৰ ফোন নকৰবি মই মোবাইলটো ভাঙো দে এই থৌ মোবাইল ভাঙিম তাইৰ কাৰণে মই তাইৰ ও কি লিখা তোর কি হিসি তোর আতা শুনি আছি র এ নকবি দে কি হিসি তোৰ তেতিয়া যে ক'লো মই আপিৰ কথাটো ও দে সিদিনাখনে তোক ও সেই কথাটো তাই ফোন কৰিছিল ৰ আজি মোক আৰু ও কি করছি তাই এই বহুত কথা কৈছি দে তাইক পুৰা জাৰণি দিছোঁ শুনা পাইছে আহিব দে কি কি এটা বস্তু ও বয়াও লাগে এ বাদ দিয়ে তার কথা তোক যদি ইমানে ভাল পাই তাই এৰি থৈ নাগাল হয় নহয় তোক তাকে তই কি কবি এ বল বল ঘৰত যা বল মই নাজো যা তই যাগে বল যা বল নহয় যা তই যা তই যা অলপ বহি এগুলা কথা ভাবি লাভ নাই নহয় কি কৈছা নমস্কাৰ এই ভিডিঅ'টোৰ দ্বাৰাই এইটোৱে ক'ব বিচাৰিছোঁ যে মাদক দ্ৰব্য সেৱনে সকলো সমস্যাৰ সমাধান নহয় সেইবাবে আপোনালোকে মাদক দ্ৰব্য সেৱনৰ পৰা দূৰত থাকিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু আপোনালোকৰ এটা এটা লাইকে আমাক আগলৈ ভিডিঅ' বনাত উৎসাহ দিব আৰু যদি আমাৰ ভিডিঅ'টোত কিবা ভুল হৈছে তেতিয়াহ'লে নিশ্চয়কৈ কমেণ্টত জনাব এইখিনিয়ে ক'লোঁ নমস্কাৰ জয় আহোম